আৰু মোৰ অকমানি এল'ভেৰাডাল ৰুইছিলোঁ খুব সুন্দৰকৈ হৈছে খুব ধুনীয়াকৈ দেখিছে আৰু দেখিছে আজি মই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল মধুছ ব্লগ আজি আচলতে কাম আছিল দুটামান কাম কৰিলোঁ আৰু জালুকবাৰীৰ পৰা আহিলোঁ এতিয়া আচলতে মই কি কৰিম আৰু দুটামান কাম আছে ঘৰত যিহেতুকে কোনো নাই ৰান্ধি আছোঁ আৰু এয়া ঢেকীয়া শাকৰ ভাজি বনাইছোঁ দেখিছে এয়া ঢেকীয়া শাকৰ ভাজি বনাইছোঁ আৰু দাদাও আহি পাইছে সি কৈছে যে ফ্ৰুট চালাড বনাব এতিয়া ফ্ৰুট চালাড কেনেদৰে বনায় তো আপোনালোকক মই অকণমান দেখাম সি বনাব মই জাষ্ট হেল্প কৰি দিম আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদিহে কৰি থৈছে অশেষ ধন্যবাদ আপোনালোকলৈ আৰু ন'টিফিকেশ্যন মোৰ প্ৰথমে পাবলৈ বেল আইকনটো অল কৰি থ'ব যাতে সোনকালে মোৰ ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন গুচি যায় আৰু মোৰ ভিডিঅ'টো উপভোগ কৰিব পাৰে গতিকে কেনেদৰে কি কৰোঁ আপোনালোকক সকলো দেখুৱাম তেতিয়াহ'লে বলক আৰু যিহেতুকে মই এতিয়া ঢেকীয়া শাকৰ ভাজি বনাই আছোঁ আৰু ভাত অলৰেডি হৈ গ'ল আৰু বাকীখিনি আপোনালোকক দেখুৱাওঁ আৰু ইভিনিং টাইমত মই মেমৰ ঘৰলৈ যাম টিচাৰ্ছ ডে যিহেতুকে আজি টিচাৰ্ছ ডেৰ পাছদিনা হ'লেও যাব লাগিব মেমে মাতি আছিল যাম কৰি যিহেতুকে যোৱা নাই আপোনালোকক দেখাওঁ লেটছ চি প্ৰথমতে ক্ৰীম গাখীৰ আৰু চেনি 2-3 চামুচ দি কেনে এনেদৰে কম পৰিমাণ যিহেতুকে চেনিও কমকৈ দিব দি কেনে অকণমান কম জুইত গোটা হোৱালৈকে এনেদৰে লৰাই থাকিব তাৰ পাছত আপোনালোকে দেখিছে নাচপতি কল ডালিম আপেল খুব ধুনীয়াকৈ কাটি লোৱা হৈছে আৰু ফ্ৰুটছখিনি এনেদৰে কাটি ল'ব লাগিব তাৰ পাছত আপোনালোকে ফ্লেভাৰৰ কাৰণে ভেনিলা ফ্ৰুট কালাৰটো ব্যৱহাৰ কৰিব পাৰে এয়া দেখিছে তাৰ পাছত ইয়াত খুব ধুনীয়াকৈ ফল মূলখিনি গোটা হোৱাৰ পাছত ফল মূলখিনি একেলগে দি দিম আৰু ফ্ৰুট কালাৰটো দি দিব আৰু এনেদৰে গোটেইখিনি ফেটি লোৱাৰ পাছত দেখিছে গোটেইখিনি মিশ্ৰণ কৰি দিয়া হৈছে ইয়াৰ ওপৰত আমি দিম চেৰি তাৰ পাছত দিম আলমণ্ড বাদাম কাজু খিচমিচ গোটেইখিনি দি কেনে অলপ টাইম ফ্ৰিজত ৰাখিম ৰখাৰ পাছত আমি ইয়াক খাবলৈ কিন্তু টেষ্টি হৈছিল আপোনালোকক দেখাইছোঁ খুব সুন্দৰ ফ্ৰুট চালাড আপোনালোকেও এনেদৰে বনাবচোন আৰু চাব কেনেকুৱা আজি মই যাবলৈ গৈ আছোঁ মানে যোৱাকালিতে গ'ল মানে আজি যোৱাকালি কিবা এটা অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ আৰু মেমো মাতি আছিলে সেইকাৰণে যাবলৈ বিচাৰিছোঁ আৰু আচলতে টিচাৰ্ছ ডে বুলি ক'লে ভাল লাগে আৰু আগতে বহুতে ভাল লাগিছিল এতিয়া যিহেতুকে অলপ নিজৰ কামৰ লগত ব্যস্ত হৈ আছোঁ সেইকাৰণে যোৱা হোৱা নাই তথাপিতো আজি পাছদিনা হ'লেও মেমৰ ঘৰত যাম মেমেও মাতিছে আৰু কেনেকৈ কি কৰোঁ চাওকচোন ঘৰৰ পৰা ওলালোঁ পৰিস্মিতাহঁতক লগ পালোঁ আৰু বাটত দিলে বৰষুণ এনেও প্ৰিয় কিন্তু অলপ ৰৈ দিব লগা হৈছে ছাতি অনা নাই আমি আৰু দেখিছে বৰষুণ টিপে টিপে বাৰিষা পানী চানমাৰীত আৰু আমি গিফ্টে চইচ কৰিব পৰা নাই কি দিম কি নিদিম আৰু এতিয়া গৈ আছোঁ চাওঁ ন কি কৰোঁ কি হয় তাকে আৰু চানমাৰীত এখন দোকান বিচাৰি পালোঁ আৰু ইয়াৰ পৰাই মেমলৈ বুলি গিফ্ট এটি ল'লোঁ আৰু যিহেতুকে ৰাতি হৈছে 5টা বাজি গৈছে আৰু দোকানবোৰো বন্ধই কৰিছে আৰু মোৰ ভাগ্যখন এনেকুৱা বেয়া আজি মোৰ চেণ্ডেলযোৰে আজিহে ছিঙিব পালে আঠাটো এৰি গ'লোঁ খুব বেছিদিন হোৱাও নাছিল অৱশ্যে জোতাযোৰ লোৱা আৰু জোতা ভাল কৰা মুচি নাপালে মোৰ যোৱাটো আজি মুস্কিলেই হ'ব কিন্তু চাওঁ বিচাৰি পাওঁ নে নাপাওঁ কি হয় নহ'লে ৰেপিডলৈয়ে ঘৰ যাব লাগিব ময়ো ভাবিছোঁ মই সেইটো এই বয়ফ্ৰেণ্ডে ফোন কৰিছে মানে গিৰিয়েকে ফোন কৰিছে আৰু মেমক কথা পাতিবৰ কাৰণে লগাই দিছে যাতে বিশ্বাস কৰে আৰু মেমে ইমান ধুনীয়া টেষ্টি খানা বনাইছে
আচলতে বহুত দিন পাছত মেমৰ ঘৰত গৈছোঁ আৰু মেমৰ হাজবেণ্ডে খুব সুন্দৰকৈ আমাৰ কাৰণে ফ্ৰাইড ৰাইচ আৰু চিকেন বনাইছে আৰু খুব ধুনীয়াকৈ খুব টেষ্টি হৈছে গতিকে ইমান ধুনীয়াকৈ খোৱা বোৱাৰ বাবে ধন্যবাদ আৰু মেমলৈ বুলি এটি সৰু উপহাৰ মেমক দিলোঁ কেনে লাগিছে গম নাপাওঁ মেমৰ আশা কৰোঁ ভালেই লাগিব আৰু এনেদৰে আমি টিচাৰ্ছ ডে চেলিব্ৰেট কৰিলোঁ অকণমান বহুত দিন পাছত একেলগে সকলোৱে মেমৰ গিফ্টটো ভালেই লাগিল বৰষুণ দিছিল চেণ্ডেলযোৰ ছিঙিলে এতিয়া মুচি বিচাৰি পোৱা নাই চাওঁ ৰাস্তালৈ কি হয় যদি নহয় ৰিপিটলৈ ঘৰ যাব লাগিব আৰু মেমৰ ঘৰত ধুনীয়াকৈ আহিলোঁ খালোঁ বলোঁ মেম বেয়া চেয়া নাপাব আৰু আমি যাওঁ চিকেনহে নাখালে আৰু চিকেন বুলিয়ে নহয় মই একো মাংসয়ে নাখাওঁ আৰু আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই